কবিতাৰ শিৰোনাম তুমি ভাল পোৱা বৰষুণ জাক, কথা জাবেদ আখতাৰ, আবৃত্তি আৰু বাণীবন্ধনত জাবেদ আখতাৰ। যদি আপোনালোকে কবিতাটো শুনি ভাল পায় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তুমি ভাল পোৱা বৰষুণ জাক। তুমি জানিছিলা বৰষুণ জাক মোৰ বৰ প্ৰিয়, সেয়েহে এদিন হাঁহি হাঁহি কৈছিলা তোমাৰ কাষত মই নাথাকিলেও প্ৰতিজাক বৰষুণতে মোক অনুভৱ কৰিবা। এয়া চোৱা, প্ৰতিজাক বৰষুণতে মই তোমাক পাওঁ তুমি কোৱাৰ দৰে, আৰু তুমি কোৱাৰ দৰে মোৰ সপোন বুটলি থকাৰ অভ্যাস নাই। তুমি কোৱাৰ দৰে ফেকুৰি কন্দাৰো ইচ্ছা নাই, খালি তোমাৰ অনুপস্থিতিত সময় কটোৱাৰ মোৰ দৰে ভাগ্য চাগে কাৰোৰে হোৱা নাই। ঐ শুনাচোন, পলাশৰ ৰং বিচাৰি যাওঁ বুলি আমনি নিদিওঁ তোমাক, মাথো মাজে মাজে বুকুৰ মাজৰ পলকখিনি সিঁচি দিবা, তাতেই সন্তুষ্টি পাম মই। আৰে এনেকুৱা কিয় নহয়, সকলোবোৰ পাহৰি এই যেন তুমি কৈ উঠিবা। ঐ এৰি দিয়া না পুৰণিবোৰ, য'ত মৰমবোৰ অভিমানৰ পৰশত বৰফত, কিন্তু নীলাজ হৃদয় মই জানো তুমি মোৰ হ'ব নোৱাৰা। তথাপিও চোৱা, তোমাকে বাৰে বাৰে কাষত বিচাৰোঁ। আৰু এতিয়া জীৱনৰ এনেকুৱা এটা পৰ্যায়ত আহি উপনীত হৈছোঁ য'ত এতিয়া চিনাকি আৰু অচিনাকি কাৰো লগতে কথা পাতিব মন নাযায় জানা। মাথো মনে তোমাক বিচাৰে, আহিবানে তুমি? क्योंकि तुम ही हो, अब तुम ही हो जिंदगी, अब तुम ही हो चैन भी, मेरा दर्द भी, मेरी आशिकी, अब तुम ही हो। क्योंकि तुम ही हो, अब तुम ही हो जिंदगी। কবিতাৰ